এইখন আনন্দপুৰ গাঁও। গাঁওখন বৰ সুন্দৰ আছিল। সকলো লোক বৰ ভাল আছিল। সকলো নিজৰ নিজৰ কামত ব্যস্ত আছিল। গাঁৱৰ খেলপথাৰত ল'ৰা ছোৱালীসমূহে খেলিছিল। গাঁৱত প্ৰত্যেক বছৰে এটা উৎসৱ হৈছিল। এই উৎসৱত বহুতো প্ৰতিযোগিতাই ভাগ লৈছিল আৰু আজি এই প্ৰতিযোগিতাৰ ঘোষণা হ'বলৈ গৈ আছে। শুনা শুনা শুনা, এই বছৰ গাঁৱৰ বাৰ্ষিক উৎসৱত এখন নতুন প্ৰতিযোগিতা সংযোজন কৰা হৈছে। ফেন্সি ড্ৰেছ প্ৰতিযোগিতা। যোনে জিকিব তেওঁ মুখ্য অতিথিৰ পৰা পুৰস্কাৰ লাভ কৰিব। আৰু পুৰস্কাৰত 10 বেগ চাউল আৰু 2 বস্তা দাইলো আছে। সেইকাৰণে এই প্ৰতিযোগিতাখনত ভাগ নিশ্চয় লওক। ফেন্সি ড্ৰেছ প্ৰতিযোগিতা, সেইটো আকৌ কি হয়? ইমানখিনিও নাজানো নেকি বুৰ্বক? এইটো এনেকুৱা এটা প্ৰতিযোগিতা, ইয়াত আমি সকলোৱে বেলেগ বেলেগ পোছাক পিন্ধিব লাগিব, বুজিলা? মইতো ৰাজকুমাৰীৰ দৰে বেশ ধাৰণ কৰিম। ময়ো। আৰু তুমি মীনা? তাইক কিয় সুধি আছা? তাইৰ ওচৰততো ভাল কাপোৰ এযোৰো নাই। তাই কি প্ৰতিযোগিতাত ভাগ ল'ব? অঁ, মীনাই নিজৰ ফটা কাপোৰত চকু পেলালে আৰু নিজকে নিজে বৰ লাজ পালে। আৰু তেতিয়াই মীনাই পুৰস্কাৰৰ কথা ভাবিলে। যদি এই প্ৰতিযোগিতাত মই জিকিব পাৰোঁ, তেনেহ'লে আমাৰ ঘৰত কিছু মাহৰ খোৱাৰ বস্তু আহি যাব। কিন্তু মোৰ ওচৰতো এযোৰো ভাল কাপোৰ নাই। মাক এবাৰ সুধি লওঁ। মীনা দৌৰি দৌৰি ঘৰলৈ গৈছিল। মীনাৰ মাক অনুৰাধা এজনী বিধৱা আছিল। অনুৰাধাই চিলাই কাম জানিছিল। সেইকাৰণেই তেওঁ দৰ্জীৰ কাম কৰি মীনাৰ লগতে ঘৰখনো চলাইছিল। তেওঁৰ আৰ্থিক অৱস্থা বৰ দুৰ্বল আছিল। মা, মই ফেন্সি ড্ৰেছ কম্পিটিশ্যনত যোগদান কৰিব বিচাৰোঁ। এইটো আকৌ কি নতুন কথা? তইতো আমাৰ পৰিস্থিতিৰ কথা জানই মীনা। অঁ মা, কিন্তু পুৰস্কাৰ 10 বস্তা চাউল আৰু 2 বস্তা দাইল আছে। তাকে শুনি মই ভাবিলোঁ যে যদি মই জিকিব পাৰোঁ, কেইবা মাহৰ খোৱাৰ বস্তু আমাৰ হাতত থাকিব। আৰু আপুনিতো ধুনীয়া কাপোৰ চিলাবও জানে। কাপোৰ চিলাবলৈতো জানো মীনা, কিন্তু চিলাবলৈ কাৰণে আমাৰ ওচৰত কাপোৰ ক'ত আছে? মোৰ ওচৰততো মাত্ৰ বগা শাৰীখনেই আছে। যদি সেইখনৰ পৰা তোমালৈ কিবা চিলাব লগা আছে তেতিয়াহ'লে কোৱা। মীনাই ভাবিবলৈ ধৰিলে তাই বগা শাৰী এখনৰ পৰা কি ফেন্সি ড্ৰেছ এযোৰ তৈয়াৰ কৰিব পাৰিব। সেই সময়তে তাইৰ এটা বুদ্ধি আহিল। মা, মই পৰী হ'ব পাৰিম। পৰীয়েতো বগা কাপোৰে পিন্ধে ন মা? অঁ, কিন্তু পৰী ড্ৰেছযোৰ চিলাবলৈ হ'লে বহুত ধৰণৰ কাৰুকাৰ্য কৰিব লাগিব। যেনে ধৰা মুকুতা, ফুল, চুমকি, সেইবিলাক বস্তু আমি ক'ৰ পৰা আনিম? আপুনি কাপোৰ চিলাব আৰম্ভটো কৰক। মই কিবা নহয় কিবা বিচাৰি ল'ম। ঠিক আছে। পিছদিনাখন মীনাই খেলি খেলি জংঘলৰ ফালে গ'ল। তাই প্ৰায়ে জংঘললৈ গৈছিল। তাই পখিলা খেদি ফুৰা আৰু হৰিণাৰ লগত খেলি বৰ ভাল পাইছিল। আৰু তেতিয়াই তাই জংঘলৰ আন এটা দিশলৈ গুচি গ'ল। এয়া কোনখন ঠাই? মই প্ৰথমতে ইয়ালৈ কেতিয়াও আহি পোৱা নাই। আৰু সেই জেগাটোত বিভিন্ন ৰঙৰ ফুল আছিল আৰু মাজতে এজোপা ডাঙৰ গছ আছিল। বাহ, এইজোপা দেখিবলৈ কিমান ধুনীয়া হয়। যদি মই এইবোৰ মোৰ কাপোৰযোৰত লগাব পাৰিলোঁ হয়। হঠাতে গছজোপাই কথা ক'বলৈ ল'লে। নিশ্চয় লগাব পাৰিবা। ইয়াক কোনে কৈছে? আৰে এইপিনে মই। মীনাৰ নিজৰ চকুৰ ওপৰতে বিশ্বাস নাছিল। আৰু সেই গছজোপাই কৈ আছিল আৰু গছজোপাৰ চকুও আছিল। এয়া কেনেকৈ হ'ব পাৰে? হ'ব পাৰে, কাৰণ তুমি যাদুৰ জংঘলত আছা। মীনা, মই জানো তুমি ফেন্সি ড্ৰেছ প্ৰতিযোগিতাত পৰী বনিব লাগে আৰু পুৰস্কাৰ পাই তুমি তোমাৰ মাক সহায় কৰিব লাগে। তুমি কথাও ক'ব পাৰা? তাৰ মানে তুমি আম গছ নহয়, মানে যাদুৰ গছ হয়। তাৰ মানে তুমি তোমাৰ যাদুৰে পৰীয়ে পিন্ধা কাপোৰ দিব পাৰিবা? না 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 না, মই কিবা পৰীৰ মাক নেকি যে মই যাদু কৰিব পাৰোঁ? কিন্তু মই তোমাক সহায় কৰিব পাৰোঁ। এয়া কেনেকৈ? তোমাৰ যিবিলাক ফুল পচন্দ হয় তুমি লৈ লোৱা আৰু সেইবিলাক তুমি তোমাৰ ড্ৰেছত লগাই ল'বা। কাৰণ ফুলবোৰতো পিছত মৰহি যাব ন? আৰে এইবিলাক যাদু ফুল, কেতিয়াও মৰহি নাযায়। ৱাহ,
মীনাই সোনকালেই বিভিন্ন ৰঙৰ ফুলবিলাক ছিঙিবলৈ ধৰিলে। ধন্যবাদ কথা কোৱা গছ। মই অতি সুখী কাৰণ মই তোমাক সহায় কৰিব পাৰিছোঁ। অল দ্য বেষ্ট। সেই সকলো ফুল লৈ মীনা ঘৰলৈ আহিল। চোৱা মীনা, তোমাৰ কাপোৰযোৰ তৈয়াৰ কৰি দিলোঁ। মা, মই ইয়াক ডিজাইন কৰিবলৈ ফুলো লৈ আনিছোঁ। ফুলেৰে সজোৱা? এইবিলাকতো মৰহি যাব। নহয় মা, এইবোৰ যাদুৰ ফুল হয়। এইবোৰৰ একো নহয়। মীনাই এপাহ ফুল বগা চোলাটোৰ ওপৰত লগালে। সেই ফুলপাহ বগা চোলাটোৰ ওপৰত লাগি গ'ল। এনেকৈ বাকী ফুলবিলাকো চোলাটোত লগাই দিলে। ৰং বিৰঙৰ ফুলবিলাকে চোলাটো আৰু সুন্দৰ কৰিলে। বাহ, কাপোৰযোৰ বৰ সুন্দৰ হৈ গ'ল। মা, কিন্তু পৰীৰ লাঠি আৰু পখিলাৰ পাখি ক'ত? অনুৰাধাই আলমাৰিটো খুলিলে। তাৰ পৰা পাখি আৰু লাঠি উলিয়ালে, যিটো তেওঁ আগতেই বনাই ৰাখিছিল। আবেলি গাঁৱৰ খেলপথাৰত মঞ্চ এখন লগালে। গাঁৱৰ সকলোবিলাক ল'ৰা ছোৱালী বিভিন্ন পোছাকত আছিল। কোনোবা ৰাজকুমাৰী, কোনোবা যাদুগৰ, কোনোবা পণ্ডিত, আকৌ কোনোবা ডক্তৰ। ৰাধা আৰু প্ৰিয়াই কাজিয়া কৰি আছিল। তেতিয়াই তাইৰ সুন্দৰ কাপোৰ পিন্ধি তাত উপস্থিত হয়। তাইক দেখি সকলো মানুহ আচৰিত হ'ল। প্ৰতিযোগিতা আৰম্ভ হ'ল। সকলো ল'ৰা ছোৱালী মঞ্চলৈ আহি খোজকাঢ়িবলৈ ধৰিলে। বিচাৰকসকলে নম্বৰ দিবলৈ ধৰিলে। সিহঁতে মীনাক ঠেলা মাৰি পেলাবলৈ ধৰিছিল। তাই পৰিবলৈ ধৰিছিলে। হঠাতে তাই শূন্যতে ৰৈ গ'ল আৰু সকলোৰে আগত সঁচা পৰি আহি গ'ল। পৰিজনীয়ে নিজৰ যাদুৰে মীনাক শূন্যত উৰালে। তুমি বহুত ভাল মীনা, আৰু ভাল মানুহৰ লগত সদায় ভাল হ'বই লাগে মীনা। মীনাক সুকলমে তললৈ নমাই পৰীয়ে মীনাৰ ওপৰত যাদুৰ লাঠিডাল ঘূৰালে, যাৰ বাবে মীনাৰ চোলাটোত লাগি থকা ফুলবিলাক জিলিকিবলৈ ধৰিলে। দৰ্শকসকল এয়া দেখি আচৰিত হ'ল। মীনাৰ চোলাটোৰ চিকমিকনি চাৰিওফালে বিয়পি পৰিল। এতিয়া মই যাওঁ মীনা। পৰীজনী যাদু কৰি গুচি গ'ল। তাৰ পিছত বিচাৰকসকলে মীনাক প্ৰথম পুৰস্কাৰ দিলে। তাৰ লগতে সকলো পুৰস্কাৰো দিলে। মীনা দুখীয়া হৈও ফেন্সি ড্ৰেছ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিলে। তাৰ লগতে তাই মাককো সহায় কৰিলে।